হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে। আজি মই অতি সহজে আৰু কম সময়ত বনাব পৰা এটা হোম ষ্টাইল চিকেন ৰেচিপি লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেতিয়াহ'লে আহক আজি ৰেচিপিটো আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই এটা বইলত চিকেনখিনি ভালকৈ ধুই লৈছোঁ। ইয়াত নিমখ দি দিছোঁ, জিৰা, ধনিয়া, ৰং জলকীয়া গুড়ি, হালধি গুড়ি আৰু চিকেন মছলা দি চিকেনখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু 10 মিনিটমানৰ কাৰণে থৈ দিছোঁ। আৰু এতিয়া এটা মিডিয়াম সাইজৰ বিলাহী আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ আৰু দুটা জলকীয়া দি দিছোঁ। আপোনালোকে যদি বেছি জ্বলা খায় তেতিয়াহ'লে বেছি দিব পাৰে আৰু নহ'লে কমো দিব পাৰে। এইখিনি এতিয়া পেষ্ট বনাই ল'ম। আমাৰ ঘৰত মই বহুত কম জ্বলা খাওঁ। আপোনালোকে যদি মোৰ দৰে কম জ্বলা খায় তেতিয়াহ'লে কমেণ্টত জনাব দেই। এতিয়া এখন ফ্ৰাই পেনত অইল দি দিছোঁ আৰু ইয়াতে চিকেনখিনি দি দিছোঁ। চিকেনখিনি দি ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া আনফালে এখন কেৰাহী পাতি তাতো অইল দি দিছোঁ আৰু কাটি থোৱা পিঁয়াজখিনি দি এবাৰ মিক্স কৰি লৈছোঁ আৰু ইয়াতে তেজপাত দুখিলা দি দিছোঁ। এতিয়া পিঁয়াজখিনি ভালকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি হোৱাৰ পিছত এতিয়া পেষ্ট বনাই থোৱা বিলাহীখিনি ইয়াতে দি দিছোঁ আৰু মিক্স কৰি দিছোঁ। আৰু মই কিন্তু এনেকৈ চিকেন বনালে খুব ভাল পাওঁ খাই। আপোনালোকেও পায়নে? এইখিনিতে এতিয়া অলপ পানী দি দিছোঁ। পানী দি পেষ্টখিনি ভালকৈ মিক্স কৰি দিছোঁ। এইখিনিতে এতিয়া চিকেন মছলা, জিৰা, হালধি গুড়ি আৰু জলকীয়া গুড়ি দি ভালদৰে এবাৰ লৰাই দিছোঁ। আৰু এনেকৈ তেল এৰি দিয়ালৈকে মছলাখিনি ভালকৈ ভাজি ল'ম। ইয়াতে নিমখ দি দিছোঁ আৰু ফ্ৰাই কৰি লোৱা চিকেনখিনি দি দিছোঁ। চিকেনখিনি দি ভালকৈ মিক্স কৰি দিছোঁ। মিক্স কৰি এতিয়া ইয়াতে পানী দি দিছোঁ। পানী দি আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। লৰাই দি 10 মিনিটমানৰ কাৰণে ঢাকি থৈ দিছোঁ। এতিয়া 10 মিনিটমানৰ পাছত চিকেনখিনি এবাৰ চেক কৰি লৈছোঁ। চেক কৰি ভালদৰে এবাৰ লৰাই লৈছোঁ। লৰাই দি ইমানখিনিতো চিকেনখিনি ৰেডিয়ে হৈ গ'ল। যদি আপোনালোকে এনেকৈও থ'ব বিচাৰে এনেকৈও থ'ব পাৰে। আমাৰ ঘৰত অকণ ড্ৰাই হ'লে ভাল পায়, সেইকাৰণে মই ভালকৈ শুকুৱাই লৈছোঁ। এয়া আজি আমাৰ চিকেন ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। থেংক ইউ।